जायनि बिमा बिफाया गोरों गोरा बिनि गथ'फ्रा उन्दैनिफ्रायनो बुङो आं डाक्टार जागोन आं इन्जिनियार जागोन आं मिलिटारि जागोन आं माबा जागोन प्रफेसर बयबो उन्दैनिफ्रायनो बुङो नाथाय जोंनि गामिफ्राव मा जायो जोंनि गार्जेनफ्राबो नांगौ बायदियै जिहेतु बेबायदि थासारिखौ मोनाखिसै दा नंखायनो गथ'फ्रा हाई स्कुल फरायजासिम कलेज फरायजासिम गोबाङानो मिथिया गावनि जिउआव गाव मा खालामगोन बेनिखायनो मा जायो उनाव डिग्री पास जानानै एमए पास जानानैबो बियो बेकार जानो गोनां जायो आनएमप्लय जानो गोनां जायो दा नंखायनो जोङो थिक खालामदों कि गभर्नमेन्टनि खामानिया स्टिल फार्निचार राननायल' नङा गभर्नमेन्टआ जोंहा दा थांनाय गोबां गभर्नमेन्ट गोबाव बोसोरनिफ्राय दङमोन खालि न' बानायनाय स्टिल फार्निचार साप्लाय होनाय बेवहायनो समखौ हगारजोब्बाय दा एबार जों सानदों जे गुन गोनां सोलोंथाइ होनो थाखाय क्वालिटी एडुकेशन होनो थाखायबो जोङो माखासे खामानि मावनांगोन आरो अब्ला गार्जेन टीचार आरो फरायसा फोरोंगिरि बिमा बिफा आरो फरायसा लोगोसे डिपार्टमेन्ट बेवहाय मोजां सोमोन्दो थानांगोन अब्लासो जोंनि सोलोंथाइया गोग्गो जागोन दा बेनिखायनो जोङो केरियार सार्भे खालामगोन जिउ राहा सासे फरायसाखौ जोङो 7 थाखोनि बेखौ सोंगोन जे नों मा जानो बियो फार्स्ट बुंनो हानाय नङा गोबाङानो हयथ' 20% बुंगोन सेकेन्ड बेखौ सोंफिनगोन जोङो मास मोनथामनि उनाव जे नों मा जानो थार्ड बेखौ सोंफिननाय जागोन आरोबाव नों मा जानो दा जाय गथ'आ खेबथामबो एखेखौनो बुंगोन बै गथ'खौ जोङो बे जि जागोन होनगोन बिनि थाखाय बेखौ प्रिपेयार खालामनाय जागोन जुदि बियो बुङोबा आं फुटबल खेलाय जागोन फुटबल गेलेगोन बेखौ फुटबलनि कोचिं होनाय जागोन फरायनायजों लोगोसे जुदि बे बुङोबा आं डाक्टार जागोन बेखौ डक्टर जानो थाखाय जि क्वालिफिकेशन जि एडुकेशन नांगौ बेनो बिनि थाखाय जों बेखौ मोटिवेट खालामगोन काउन्सेलिं खालामगोन जुदि बियो बुङोबा आं पलिटिशियान जागोन राजखान्थि गेलेगोन उनाव देरनानै अब्ला बेखौ बिनि थाखायनो ट्रेनिं होनाय जागोन बिनि थाखायनो सोलोंथाइखौ स्पेशली जोङो माखासे काउन्सेलिं खालामनाय जागोन अब्लासो जोंनियाव हिउमेन जि आनएमप्लयमेन्ट प्रब्लेम बे लासै लासै जोबगोन एडुकेशन पॉलिसी लागे जो 17 बছৰে আগৰ চৰকাৰখনে ফাৰ্নিচাৰ সাপ্লাই দিওঁতে শেষ কৰিলে তো ফাৰ্নিচাৰ সাপ্লাই দি বাকি কামখিনি গুৰুত্ব নিদিলে সেইকাৰণে আমি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা মিটিং কৰিলোঁ 2 দিন আগত 3 দিন আগত আৰু আমি কৈছোঁ কি এটা নতুন এডুকেশ্যন পলিচি ড্ৰাফ্ট কৰা হ'ব আৰু ইয়াৰ শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰী কেনেকৈ দিব পৰা যায় আৰু এটা এফেক্টিভ লাৰ্নিং এণ্ড টিচিংটো কেনেকৈ আনিব পৰা যায় আৰু যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীক মানে এলিমেণ্টাৰী লেভেলৰ পৰাই মানে কাউন্সেলিং কেনেকৈ কৰিব পৰা যায় এতিয়া যেটো গ্লোবেল এটা কম্পিটিশন আহিছে ইয়াত আমাৰ ল'ৰা ছোৱালী কম্পিট কৰিব লাগিব এমপ্লয়মেন্ট পাব লাগিব গতিকে এই গুটি কোঠাটো লৈ পেলাই আমি এটা কেৰিয়াৰ সাৰ্ভে আৰম্ভ কৰিম এইটো জানুৱাৰী মাহৰ পৰা আমাৰ তাত যিখিনি ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টখিনিক আমি কেৰিয়াৰ সাৰ্ভে কৰিম আৰু একৰ্ডিংলি যেতিয়া থাৰ্ড ফেজত ফাৰ্ষ্ট ফেজ সেকেন্ড ফেজ থাৰ্ড ফেজ কেৰিয়াৰ সাৰ্ভেত ল'ৰা ছোৱালী ক্লিয়াৰ কৰি দিব কি মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম একৰ্ডিংলি আমি তেখেতসকলৰ কাৰণে বেলেগ কাউন্সেলিঙৰ ব্যৱস্থা কৰিম স্ট্ৰাকচাৰৰ কাৰণে এতিয়া আমি ইতিমধ্যে আমাক প্ৰায় 6000 ক্লাছৰুমৰ অভাৱ হৈ আছে বহুত বিদ্যালয় আছে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই খোৱা পানীৰ ব্যৱস্থা নাই তাৰ টয়লেট নাই এই গুটিখিনিটো আমি সাৰ্ভে কৰি আছো আৰু এইখিনি সাৰ্ভে হৈ যোৱাৰ পিছতে আমি অসম চৰকাৰ ভাৰত চৰকাৰক আমি আহ্বান কৰিম কি ইয়াত এই যে ইনফ্ৰাষ্ট্ৰাকচাৰ এইটো প্ৰদান কৰিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰটো মোৰ বিশ্বাস আছে কি অসম চৰকাৰ ভাৰত চৰকাৰৰ পৰা আমি পাই যাম আমিও কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰিম
মূল কথাটো হৈছে কি গুণগত শিক্ষাৰ কাৰণে যদি আমাৰ এটা ভাল পৰিৱেশ গঢ়িব লাগিব এই অঞ্চলবিলাক 30 বছৰ 40 বছৰ ভাইলেন্স হৈ গ'ল বিভিন্ন পৰিস্থিতি আছিলে এইটো লাহে লাহেকৈ ঠিক হৈ আহিছে আৰু এতিয়া টিচাৰ গাৰ্জেন ডিপাৰ্টমেণ্ট এণ্ড ষ্টুডেণ্টছ এটা ভাল এটা কোঅৰ্ডিনেশ্যনত থাকিব লাগিব তেতিয়াহে এডুকেশ্যনটো আমাৰ আগবাঢ়ি যাব আৰু ইয়াৰ কাৰণে অতি শীঘ্ৰে আমাৰ ভোগালী বিহুৰ পিছতে আমি যিমান প্ৰিন্সিপাল আছে যিমান হেডমাষ্টাৰ আছে গুটি লৈ পেলাই আমি এটা মিটিং আমাৰ কোকৰাঝাৰত আমি কৰিম ইয়াৰ পিছতে আমাৰ এডুকেশ্যন পলিচিটো আমি উইদিন 3 মান্থ ড্ৰাফ্ট কৰি ওলাম প্ৰত্যেক স্কুলত হোষ্টেল ব্যৱস্থা কৰিব নেকি প্ৰত্যেক হোষ্টেলত য'ত প্ৰয়োজন চবতো প্ৰয়োজন নালাগে এনেইতো ভাল কি ল'ৰা ছোৱালীয়ে 10+2 হায়াৰ ছেকেণ্ডাৰী পঢ়ালৈকে গাৰ্জেনত থাকিব লাগে কাৰণ আমাৰ ছ'চিয়েল যিটো পৰিস্থিতিৰ লগত আমাৰ ল'ৰা ছোৱালীও ভালকৈ মানে এডাপ্ট হ'ব লাগিব গতিকে ল'ৰা ছোৱালীক আপুনি যদি সমাজৰ পৰা ছাইড কৰি লৈ যায় তাত অলপ কেতিয়াবা মানে এটা বেয়া এটা পৰিৱেশ আহিব পাৰে তো যিমান পাৰোঁ আমি ছ'চিয়েলাইজ কৰি ৰাখিব লাগে সেইকাৰণে আমি প্ৰিফাৰ কৰোঁ যেতিয়া এতিয়া কাৰোবাৰ একদম অৱস্থা নাই ঘৰত থাকিবলৈ নোৱাৰে দূৰ হয় ডিজেবল হয় তেনেকুৱাৰ কাৰণে হোষ্টেলবিলাক থাকিব লাগে কিন্তু ওচৰৰ পৰা যিনে ঘৰৰ পৰা যাব পাৰে সেই ল'ৰা ছোৱালী ঘৰত থাকি যদি শিক্ষাটো লয় মাক দেউতাকৰ লগত থাকি সমাজৰ লগত থাকি তেতিয়া সেই ল'ৰা ছোৱালীৰ কাৰণে খুব এটা ভাল পৰিৱেশ হয় সেইকাৰণে এইটো প্ৰথম বিটিআৰ চুক্তিৰ এটা দিৱস পালিবলৈ আহি আছে আৰু ইয়াৰ লগতে কোকৰাঝাৰ চিটিখন আমি পিচ চিটি বুলি ডিক্লেয়াৰ কৰিছোঁ গতিকে আমাৰ পিচ চিটিত আমি হোম মিনিষ্টাৰক ভাৰতৰ হোম মিনিষ্টাৰ অমিত শ্বাহজীক ৱেলকাম কৰিবলৈ আমি চবে বাট চাই আছোঁ নাই আমাৰ কিছুমান পলিচি লোৱা হৈছে এই পলিচিটো আপোনালোকে গম পাব